নমস্কাৰ দিব লাইছো দ এপ্ৰিলৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেদৰে ভিডিঅ' মই নিতৌ চাই থকাৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। শাসনৰ গতি থাকিলেও পালকতে ক্লিন বল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। মাজনিশা প্ৰায় মুহূৰ্তত আস্থা ভোটৰ পৰাজয় লাভ কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। বিৰোধী নেতা পাকিস্তানৰ মুছলিম লীগ নাজৰ PMLN নেতা শেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে 2 বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ইমৰান খানৰ বিপক্ষে সংসদত 174 গৰাকী সংসদ ভোটদান কৰিছিল। তাৰ পাছতে ইমৰান খানৰ বিজয় অৱধাৰিত হৈ পৰে। ইফালে এতিয়া পাকিস্তানৰ চৰকাৰী মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈ আছে শেহবাজ শ্বৰীফ। গতিচিত ইমৰান খান ইছলামাবাদৰ ত্যাগৰ পাছতেই দেশখনৰ ৰাজনৈতিক ইতিহাস এক নতুন পৃষ্ঠাৰ সংযোজন ঘটিলে। আস্থা ভোটৰ পৰাজিত হৈ গতিচিত হোৱা প্ৰথমজন প্ৰাক প্ৰধানমন্ত্ৰী পৰিণত হৈছে ইমৰান খান। উল্লেখযোগ্য যে ইমৰান খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছৰ পৰাই শেহবাজ খান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব বুলি চৰ্চা চলি আছিল আৰু এই চৰ্চাই সঁচা হ'বলৈ গৈ আছে। দিবলাইছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ বিত্ত বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা খাকৰিজান উন্নয়ন খণ্ড আৰু পাখিমৰীয়া উন্নয়ন খণ্ডৰ সহযোগত দুয়োটা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা প্ৰথম শ্ৰেণীৰ 7,300 গৰাকী হিতাধিকাৰীক আজি অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021 অধীনত উদগনিমূলক সাহায্য প্ৰদান কৰা হয়। নগৰ খাৰকজানৰ উন্নয়ন খণ্ড পাখিমৰীয়া উন্নয়ন খণ্ড হিতাধিকাৰীসকলক আজি হেনচুৱা অসম বৰকাকতি হাইস্কুলৰ খেলপথাৰ অনুষ্ঠিত হোৱা অসম মাইক্ৰ'ফাইনেন্স উদগনি সকাহ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক প্ৰদান কৰা হয়। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।